টেকনিক অফ আৰ্ট এণ্ড ক্ৰাফ্টলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকে লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টো মই কোনো আৰ্ট নতুবা ক্ৰাফ্টৰ লগত জড়িত নহয়। আজি এই ভিডিঅ'টোত মই আপোনালোকক মোৰ ঘৰৰ ওচৰৰে এজন বিশেষ শিল্পীৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ। তেওঁ বহুতো বস্তু সাজি ওলাইছে। এই বস্তুৰ বিষয়ে কিছুমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো কেনে হৈছে শেষত ক'বলৈ একেবাৰে নাপাহৰিব। গতিকে বন্ধুসকল, ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে মোৰ ঘৰৰ আগৰ প্ৰাকৃতিক পৰিৱেশ। এই ৰাস্তাটোৰ নাম হৈছে ধুদৰালি। ইয়াৰ বাওঁফালে যোৱা হয় সোণাৰী, শিৱসাগৰ আৰু সোঁহাতলৈ গ'লে পাব নাহৰকটীয়া, ডিব্ৰুগড়, তিনিচুকীয়া ইত্যাদি। সন্মুখত আছে এখন ধুনীয়া বাগিচা, যাৰ নাম হৈছে দিল্লী চাহ বাগিচা। যিহেতুকে মোৰ ঘৰৰ পৰা বেছি দূৰৈত নহয়, সেয়ে মই খোজকাঢ়িয়ে আহি আছোঁ। মই বৰ্তমান আহি পালোহি। এয়া আপোনাৰ তিলকদাৰ কৰ্মস্থান, য'ত তেওঁ কামবিলাক কৰে। আজি আমি ভিতৰলৈ বৰ্তমান সোমাই যাওঁ বলক, আৰু কি কৰি আছে তাকে চাবলৈ বুলি। তেওঁ বৰ্তমান কাম কৰি আছে। হাই, এয়া কিবা এটা বনাই আছে। এখন আপোনালোকে দেখি ধৰিব পাৰিছে কি বস্তু। এখন আপুনি বুলেট বনাই আছে। বৰ্তমান বুলেটত আপুনি কি কৰি আছে? মই বানিছ কৰি দিছোঁ অকণমান, মানে হেৰি যে ধূলি লাগিলে কৈ দিয়া যে ধূলি লাগিলে আৰু বানিছ কৰি দিছোঁ, দেখিবলৈ ভাল লাগিব সেইকাৰণে মানে। আৰু বানিছ কৰাও নাছিলোঁ কিছুমান বনোৱাৰ পৰা, আজিহে বানিছ কৰিছে। এয়া বৰ্তমান বাৰ্নিছ কৰিবলৈ ষ্টাৰ্ট কৰিছে তেওঁ। বনাই হ'লগৈ মোটামুটি ন? অলপ বাকী আছে আৰু অলপ সৰু হোৱা কাৰণ কিবা কিবি প্ৰায় মানে আপোনাৰ 90% হ'লগৈ আৰু 90% হ'লগৈ আৰু। দাদাক টেকনিক অফ আৰ্ট এণ্ড ক্ৰাফ্টলৈ স্বাগতম জনাই আছোঁ। আপোনালোকে তেওঁৰ কামবিলাক চাই যাওক ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ কি কি কৰিছে। বাইক এখন বনাইছে, বাইকটো দেখামেই, লগতে আৰু বহুতো বস্তু বনাইছে। বস্তুবিলাক চাব, আপুনি কেনেকুৱা পায় জনাব। গতিকে ব'লক এতিয়া বস্তুবিলাক চাই যাওঁ আৰু লগত তেওঁৰ লগত কথাও পাতি যাওঁ। এইটো কি বনাইছে? বতাহ তামোল খাব, বন খাব আহিলে তামোল দিব পাৰিব। আমাৰ মানে অসমীয়া সংস্কৃতি মেইন বস্তু এইটোৱে আৰু পাণখন, তামোল পাণ বতাহ। এইটো বতাহ হৈ যায় আছে বেটেৰে, অলপ দেখাই দিছোঁ। বাৰ্নিছ কৰি আছে বৰ্তমান বস্তুবিলাক। মই বৰ ভাল দিন এটাতে আহিলোঁ, চব বস্তু বাৰ্নিছ কৰা টাইমত। আচলতে বাৰ্নিছটো কৰি দিলে বস্তু জিলিকে, লাষ্টিঙো হয়, দেখিবলৈ ভাল লাগে। হেৰি কি লাষ্টিঙো হয়, হেৰি হয়। এবাৰ শৰাই এইখন শৰাইখন বনাওঁতে আপোনাৰ কেইদিন লাগিলে? এখন ঠিক এদিন লাগিলে, এদিন নহয়, এদিনতকৈ অলপ বেছি লাগিলে। তাতে মানে এই শৰাইখনৰ সাজ এটা আছে, মানে কি আপোনাৰ এইডাল বেতৰ লগত এইডাল বেত, তাত মানে বিশেষ এটা আঠা দি পেলাই সংযোগ কৰি থোৱা আছে। এতিয়া শিলিটো পচি গ'লেও মানে সেই বেতডাল হেৰি হৈ নাযায় সহজে। মানে ইয়াত যিটো গজাল মৰা আছে, গজালটো পচি গ'লেও গজালটো পচি গ'লেও মানে ইডাল বেতৰ লগত ইডাল বেতে মানে হেৰি লাগি থাকিব টানকৈ। এইখন শৰাই সম্পূৰ্ণ বেটেৰে সজা হৈছে। ইয়াত মানে আপোনাৰ গজাল মৰা আছে, কিন্তু গজালটো এৰি গ'লেও ইয়াত কিছুমান আঠা দি আছে। এটা আঠাটোৰ কাৰণে এৰি নাযায়। শুকালে বেছি নালাগে। পেপা দেখিব পাইছে। পেপা কিহৰ হয়? বাঁহৰ বনাই আছোঁ এইটো পেপাৰটো। খালি মই ৰং দি দিছোঁ, ৰং দি দিছোঁ, ৰং নিদিয়া পেপা, বাঁহৰ ৰং দি দিছোঁ। কিছুমানে ৰং দিয়া বিচাৰে। এই পেপাৰটো সম্পূৰ্ণ বাঁহৰ হয়, কিন্তু ইয়াক ৰং কৰি ক'লা কৰি দিয়া হৈছে। যিহেতু কিছুমানে ক'লা ৰঙৰে বিচাৰে, সেইকাৰণে জিলিকিবলৈ বৰ্তমান বাৰ্নিছ মাৰি দিয়া হৈছে। এইটো এটা পেপা, এইটো কিহৰ হয়? এইটো বাঁহৰে হয়। আপুনি পেপা বনাই আছে, কিন্তু পেপা বজাই নবজায়? বজাব মই ঠিক
বজোৱা ইমান অভিজ্ঞতা নাই অঁ মই ফুংফাঁ কৰিব জানো শিকিছে নাই বজাবলৈ বজাবলৈ সেনেকৈ ঠিক শিকা নাই শিকিব লাগিব অঁ এবাৰ দাদাই এটা পেপাৰ বজাই দেখাব আপোনালোকৰ আগত কেনেকুৱা বজে আপোনালোকে হয়তো বাঁহৰ পেপাৰ আগতে দেখিছে হ'লেও তেওঁ বজোৱা এটা বাঁহৰ পেপাৰ মাত শুনিছোঁ কেনেকুৱা হয় মই আগতে কৈছোঁ যে পেপাৰ বজাবলৈ মোৰ বজোৱা মোৰ অভিজ্ঞতা নাই তথাপিতো মানে কি এনেই অলপ বাজে যে সেই বস্তুটোকে মই দেখাই দিছোঁ ধন্যবাদ বজাই দেখুৱাৰ বাবে আপোনাক এইটো আপুনি নিজে বনাইছেনে বাঁহৰ আগফালৰ আৰু ন এইটো মই নিজে বনোৱা এইবিলাক অঁ অঁ বাঁহৰ এইটো অঁ আপোনাৰ সেই বাইকখন বনাওঁতে কিমান সময় লাগিলে অঁ বাইকখনৰ কথা আছে ন বাইকখন মই এইটো বনাওঁতে লকডাউনতে বনাইছিলোঁ মই লকডাউন আপোনাৰ যোৱা বছৰ 2020 সেইকাৰণে মই বাইকখনৰ নাম 2020 ৰাখিছোঁ 20 বৰ্ষটো মানে স্মৃতি হিচাপে থাকি যাবৰ কাৰণে মই এইটো 2020 বৰ্ষটো অলপ মানে হেৰি হ'ল কি কয় এইটো বহুত বছৰটো মনত থ'বলগীয়া বছৰ যে সেইটো কাৰণে মই মানে এই বাইকখনেই বনাইছিলোঁ আপুনি এইটো ক'ৰবাত আগতে দেখিছিলে নে নিজে ভাবি ওলালে অঁ এই বুলেটখন মই ঠিক পেটৰ এনেকুৱা এখন হ'ব বুলি মই ভবা নাছিলোঁ মই আইডিয়া কৰি বনাইহে আছিলোঁ অলপ বনাওঁতে এনেকুৱা ইমান ধুনীয়া হ'ল বুলি এতিয়া ইমানখিনি হ'লগৈ আৰু আপোনাৰ এতিয়া এনেই মনত কেনেকুৱা লাগিছে বনাই হোৱাৰ পাছত বেয়া লগা নাই ভালেই লাগিছে বহুতে আহিছে চাবাজ দিছে আপুনি লগতে আৰু কি বস্তু এনেই এতিয়া বনাইছে আৰু বনাই ধৰি লওক কি বস্তু বনাওঁ মানে মই আগতেও কৈছোঁ যে বেতৰ বস্তু বনাওঁ বেতৰ বাঁহ বেতৰ বস্তু এজন কাষ্টমাৰ আহি যিকোনো এটা বস্তু বনাব দিলে মই মানে বনাই দিওঁ এইটো বস্তুটো কি কয় বস্তুটো মূল্য লওঁ মানে কেনেকুৱা লাগে কি কথা লৈ মানে অৰ্ডাৰটো লওঁ আৰু কথাটো অৰ্ডাৰ লৈ মানুহজনে পচন্দ গতিকে মানে আপুনি এতিয়া যিকোনো বস্তুৱে বেতৰ বনাব দিলে বনাই দিব ধৰি লওক কোনো বস্তু এটা বেতৰ কাষ্টমাৰ আহি দিয়ে বনাবলৈ বনাই দিওঁ মানে হেৰি কি কয় মানুহ কাষ্টমাৰ পচন্দ হোৱাকেই বনাই দিওঁ আজিলৈকে যে এনেকুৱা এজন কাষ্টমাৰ পোৱা নাই মই বনোৱাৰ পিছত প্ৰথমতে হয়তো হেৰি কৰিব পাৰে ডাউট কৰিব পাৰে বস্তুটো ভাল হ'ব নে বেয়া হ'ব কি নাই কিন্তু বনাই দিয়াৰ পিছত হেৰি হৈ যায় ভাল হয় চবৰে পচন্দ হয় গতিকে বন্ধুসকল মই তেওঁৰ ফোন নম্বৰটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বা স্ক্ৰীণত দেখাই দিম আপোনালোকে যদি কিবা বস্তু বনাব দিম বুলি ভাবে তেন্তে কণ্টেক্ট কৰিব পাৰিব তেখেতে বহুত বস্তু বনাই উলিয়াইছে আৰু বহুত বস্তু মানুহক দিছেও আপুনি চাগে আৰু বেলেগ ক'ৰবাত তেনেকৈ বস্তু পঠাইছেনে বনাই ইয়াৰ পৰা বনাই আছোঁ মই প্ৰায় আজি 15-20 বছৰ হৈ গ'ল মই বস্তু বনাই আছোঁ দি আছোঁ নিছে বাহিৰলৈ অসমৰ বাহিৰত বহুত জেগাত গৈছে মানে আপোনাৰ বস্তু ধৰি লওক অসমৰ বাহিৰলৈ গৈছে তেখেতৰ বস্তু কৈছে যে বাহিৰলৈ বহুত গৈছে আৰু বহুতে ইয়াত বনায়ো বাহিৰলৈ নিছে ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু তেওঁ কিনো বস্তু বনাই ঘৰৰ ভিতৰত ৰাখিছে তাকো অলপ চাই লওঁ
এতিয়া চাওঁ বলক মেইন বস্তুটো। এয়া হৈছে এখন বেতৰ বুলেট। এইখন তেওঁ সাজি উলিয়াইছে বেতেৰে। এখন তেওঁ বনাবলৈ আৰম্ভ কৰিছিল 2020 চনৰ পৰাই। লকডাউন সময়ৰ পৰা তেওঁ এখন বনাবলৈ আৰম্ভ কৰিছিলে। তেওঁ বৰ্তমানেও এডোখৰ এডোখৰকৈ বনাই আছে লাহে লাহে। সম্পূৰ্ণ হৈ উঠা নাই যদিও প্ৰায় হ'লগৈ বনাই। অলপ চলপ বাকী আছে। আপোনালোকে যদি চাব বিচাৰে চাবলৈ আহিব পাৰে। এখন ধুনীয়া বুলেট ইমান নিখুঁতকৈ তেওঁ বনাই উলিয়াইছে। এয়া অসমৰ এক নতুন গৌৰৱ বুলি ক'ব পাৰি। চাওকচোন দেখিবলৈ কেনে হৈছে। এই বুলেটখনৰ নাম হৈছে তেওঁ 2020। গতিকে বন্ধুসকল, এতিয়া মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ময়ো ঘৰলৈ যাবলৈ ওলাইছোঁ। শেষত কিবা ক'ব নে আপুনি? নাই বানিছ মাৰি শেষ হোৱা নাই, কাম লাগি আছে। বহুত বাকী আছে বানিছ মাৰিবলৈ, কেইবাটাও বস্তু আছে। বনাই থকা বস্তুবিলাক বৰ্তমান বাৰ্নিছ মাৰি আছে। আৰু ভিডিঅ'টো চাই কেনে পালে শেষত জনাব। আৰু ভিডিঅ'টো বৰ্তমান ইমানতে সামৰণি মাৰিছোঁ।